নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি আপোনালোকক শুনাবলৈ লৈছোঁ এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম জীৱনৰ অনুভৱ। কবি দীপজ্যোতি শৰ্মা, আবৃত্তি অমৃত বৰদলৈ। সংলাপ যদি নাটকৰ আত্মা হয়, জীৱনৰ অনুভৱ জানো বেলেগ হ'ব পাৰে? সপোন আৰু দিঠকৰ ছায়াময় পোহৰত আশাৰ সমাধি এক উত্তপ্ত মৰীচিকা। সপোনৰ কেনভাছত আশাৰ তুলিকা বোলাই জোনাকৰ বালিঘৰত জীৱনৰ সপ্তৰঙী ছবি। সোঁৱৰণিৰ শবদেৰে সংগ্ৰামৰ কবিতা লিখি হেঁপাহৰ আলিবাটত জীৱনৰ ডায়েৰী খোলা হয়। অভিমানী আবদাৰবোৰ ক্ৰমশ বিদ্ৰোহী হৈ পৰে। অশ্ৰুবন্যাৰ ঢলত জীৱনাৰ্থৰ লুকাভাকু। বিষাদৰ কাল কোঠৰীত উমি উমি জ্বলি ৰয় সপোনৰ বালিঘৰৰ জীৱনমুখী ধেমালি।